নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আহিছোঁ পুনৰ এটি ভ্লগ লৈ পেলাই আৰু আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আজি বিশেষ বৰদোৱালৈ আহিলোঁ। বৰদোৱাত আমাৰ বৌহঁতৰ ঘৰ, গতিকে বৌহঁতৰ ঘৰলৈ আহিলোঁ। ইয়াত ভাত খোৱা নিমন্ত্ৰণ এটা আছিলে, গতিকে বৰদোৱালৈ আহিছোঁ যেতিয়া থানলৈ নাহাকৈতো থাকিব নোৱাৰোঁ। সেইকাৰণে বৰ্তমান মই আছোঁ কীৰ্তন ঘৰৰ ওচৰত। পিছফালে আপোনালোকে দেখিছে কীৰ্তন ঘৰৰ ওচৰত। আৰু এইখিনিত আহি পেলাই দেখিলোঁ এজোপা শিলিখা গছ। এই শিলিখা গছজোপা শিলিখা লাগি আছে আৰু তলতো বহুত শিলিখা পৰি আছে। তাতে মই কেইটামান পাৰি পেলাই সেইকেইটা পকেটত ভৰাই লৈছোঁ। খাম পিছত। শিলিখা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। মই শিলিখা খাই ভাল পাওঁ। আৰু এতিয়া সেই শিলিখা পাৰিলোঁ। পাৰাৰ পিছত এতিয়া এইফালে আছে নৱৈত গৃহ। বৰ্তমান বন্ধ হৈ আছে, কাৰণ এতিয়া ডাঙৰ তেনেকুৱা অনুষ্ঠান হৈ থকা নাই। কাৰণ ডাঙৰ কিবা অনুষ্ঠান হ'লে নৱৈত গৃহ গোটেইকেইটা খোলা থাকে। প্ৰসাদৰ কাম ইয়াতে হয়। তো সেইকাৰণে এতিয়া ইফালে সিফালে ঘূৰি আছোঁ। বৰ বিশেষ একো কৰা নাই। কীৰ্তন ঘৰৰ ইফালে সিফালে ঘূৰি ফুৰিছোঁ আৰু চাই আছোঁ ইমান এটা ধুনীয়া গুৰুৱে সৃষ্টি কৰি থৈ যোৱা এই বৰদোৱাৰ থান, য'ত আমি আহি পেলাই শান্তি আৰু মনটো ভাল লাগে, ভাল অনুভৱ কৰিব পাৰোঁ। গতিকে বৰদোৱালৈ যদি কোনোবা অহা নাই এতিয়াও, আপোনালোকে আহিব বৰদোৱা থানলৈ। আৰু বৰদোৱা থানৰ যি পৰিৱেশ, সেই পৰিৱেশত আপোনালোকে সঁচাকৈ ভাল পাব। ইয়াত বৰ ধুনীয়া পৰিৱেশ আৰু দেখিছে পিছফালে প্ৰাৰ্থনা আছে। তাই ইফাল সিফাল কৰি ঘূৰি ফুৰিছে আৰু আমাৰ দুটা কি কাম আৰু, আমি অকণ ঘূৰোঁ। আৰু কীৰ্তন ঘৰত সেৱা কৰি আমি দুয়ো ওলাই আহিলোঁ। কীৰ্তন ঘৰৰ বাওঁফালে থকা যি নামঘৰ, আমি নামঘৰৰ ফালে অলপ ওলাই গ'লোঁ। আৰু ইয়াতে দেখিছে, ইয়াত লিখা আছে জাতীয় পোছাক পৰিধান কৰিব। যিহেতু জাতীয় পোছাক পৰিধান নকৰিলে কীৰ্তন ঘৰত সোমোৱা মানা আছে, গতিকে মই বাহিৰত পৰাই সেৱা কৰিলোঁ। আৰু দেখিছে যে এইভাগ নামঘৰ, ইয়াৰ ভিতৰতে গুৰুজনাৰ যি পদচিহ্ন আছে, শিলা চিহ্ন, গতিকে ইয়াৰ ভিতৰতে সংৰক্ষণ কৰি ৰখা হৈছে। যিহেতু ইয়াত ভকত বৰ্তমান নাইকিয়া, আমি যাওঁতে নাছিলে, গতিকে ভিতৰৰখিনি আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ। কিন্তু যিহেতু যি কি নহওক, এইখিনি বস্তু নিজেই আহি চোৱা বস্তু, চব বস্তু ভিডিঅ'ত দেখুৱাব নোৱাৰি বা নালাগে। গতিকে আমি বাহিৰলৈ আহিলোঁ আৰু দেখিছে ইয়াত বৰদোৱাত নৱ নিৰ্মাণ চলি আছে। ইয়াত ভালকৈ থকাৰ ব্যৱস্থা কৰিছে আৰু বৰ নতুন ষ্টাইলত, এনেকুৱা বৰদোৱাত বিল্ডিং হোৱা নাই আৰু বৰ ভাল ভাল ডিজাইনেৰে বিল্ডিংবিলাক বনাইছে। আৰু ওপৰত ইয়াত বহুতো ভাল ফেচিলিটিৰ ৰুম বনোৱা হৈছে। আমি যোনটো ইনফৰ্মেশ্যন তাৰ পৰা পাইছোঁ। আৰু দেখিছে এই বিল্ডিংখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া আহি পেলাই অলৰেডি উদ্বোধনী কৰিলে। আৰু আমি ওলাই আহিলোঁ অলপ গংগা পাৰৰ ফালে। আৰু দেখিছে ইয়াত কিমান ধুনীয়া পৰিৱেশ আৰু মানুহখিনিয়ে ইয়াত ধুনীয়াকৈ ভোজ খাই আছে সকলোৱে। আমি যিহেতু বছৰৰ শেষত ডিচেম্বৰত বা জানুৱাৰীত পিকনিক যাওঁ বিভিন্ন ধৰণৰ জেগাত, কিন্তু কিছু কিছু মানুহে আহিছে বৰদোৱাতো পিকনিক খাবলৈ। ইয়াতে শান্ত পৰিৱেশ আৰু ইয়াত কোনো ধৰণৰ উদ্ভণ্ডালি বা তেনেকুৱা ধৰণৰ কোনো হুলস্থুল নহয়। ইয়াত শান্ত সুস্থভাৱে সকলোৱে বনভোজ খাই আছে। বৰ ভাল লাগিছে, আমাৰো মনটো ভাল লাগিলে তেখেতসকলক দেখি।
আৰু এতিয়া আমি আহি গ'লোঁ দৌল মন্দিৰলৈ। থানত আমি দৰ্শন কৰি এতিয়া দৌল মন্দিৰ দৰ্শন কৰিবলৈ আহিলোঁ। ইয়াতো আমি সেৱা কৰিম, যিহেতু বৰদোৱালৈ গ'লে আমি থানত আৰু দৌল মন্দিৰ দুভাগতে আমি সেৱা কৰোঁৱেই। আৰু ইয়াত দেখিছে দৌল মন্দিৰৰো পৰিৱেশ কিমান ধুনীয়া, চবফালে গছ গছনি, আৰু এইটো এটা কি পানী ওপৰলৈ যায় যে সেইটো আছিলে, এতিয়া এইটো বন্ধ হৈ আছে বৰ্তমান, লগাই থোৱা নাই। আৰু এয়া দৌল মন্দিৰৰ ওপৰলৈ যাওঁ। দৌল মন্দিৰৰ কথা আপোনালোকে জানেই, ইয়াতো লিখা আছে জোতা চেণ্ডেল পিন্ধি ইয়াত ওপৰলৈ উঠিব নোৱাৰে, গতিকে আমি জোতা চেণ্ডেল পিন্ধি উঠা নাই। আৰু দৌল মন্দিৰৰ কাহিনীটো আপোনালোকে জানে, ইয়াত এভাগ পুখুৰী আছিলে, সেই পুখুৰীত এজন মাছমৰীয়া মাছ দি দিওঁতে মাছ জীয়াই গৈছিলে। তাৰপিছত শংকৰদেৱে যিহেতু গম পাইছিলে এই পুখুৰীত যদি এনেধৰণে মৰা বস্তুবিলাক জীয়াই লৈ যায় তেতিয়াহ'লে হয়তো অসুবিধাৰ সৃষ্টি হ'ব, গতিকে শংকৰদেৱে 7 দিন 7 ৰাতি ভাওনা পাতি সেইফালে ভাওনা পাতিছিল, তেতিয়াই পুখুৰীভাগ পুতি পেলাই ইয়াতে দৌল মন্দিৰৰ স্থাপন কৰিলে। গতিকে দৌল মন্দিৰলৈ আহিলোঁ আমি, আৰু ব'লক আপোনালোকক দৌল মন্দিৰৰ ভিতৰৰ ভাগ অলপমান দেখুৱাই দিওঁ। আৰু দৌলত সোমালোঁ আমি দুয়োৱে, দৌলত সোমাই সেৱা কৰিলোঁ, আৰু মই প্ৰসাদ খাই আহি আছোঁ, আৰু কেমেৰা কৰি আছে প্ৰাৰ্থনাই, গতিকে ভাল লাগিলে। আৰু দৌল মন্দিৰৰ বাহিৰত চাওকচোন এই শহাপহুকেইটা কেনেকৈ খেলি আছে। ইয়াত এজাকমান পহু আছে, গতিকে সিহঁতকো অকণ ভিডিঅ' কৰিলোঁ। সিহঁতে চব খোৱাত ব্যস্ত আৰু খেলাত ব্যস্ত, ইমান যে মৰম লাগিছে পোৱালিকেইটা। আৰু বহুতৰ ঘৰত এতিয়া দুপৰীয়া সময়, আমি থানলৈ গ'লোঁ, দৌললৈ গ'লোঁ, আপোনালোকে দেখিছে। দেখি এতিয়া খাবলৈ লৈছোঁ। ইয়াত মাছ আছে, মাংস আছে, দালি আছে, কণী আছে, একদম পূৰা প্লেট ভৰাই দিছে। প্ৰাৰ্থনাই মই বহিছোঁ, আৰু এতিয়া আমি বহি ধুনীয়াকৈ খাম, খাই কৰি পেলাই লাহেকৈ ঘৰলৈ যাম। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈ। নালাগে মোক। জলকীয়া এটা দিবা বৌ, দিয়া আচাৰ জলকীয়া লাগে। ইমান কৈ আছা তুমি জলকীয়া কথা। আচাৰ আৰু আমি এদিনীয়া বৰদোৱা ভ্ৰমণৰ কাৰ্যসূচী সামৰণি মাৰিলোঁ। বৰদোৱাত আমি ঘূৰিলোঁ ফুৰিলোঁ আৰু ভালকৈ তাত খালোঁ বলোঁ। এতিয়া বৰ্তমান ঘৰলৈ যাওঁ, গতিকে বাই বাই, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত।